এই কথাবোৰ আপুনিয়ে প্ৰথমে জনাটো দৰকাৰ। দাদা মানৱ আহিছে চাগে, মই যাওঁ। বৈ থাক জাহাজ হৈ বৈ থাক কি লৈছে বৈ থাক আহিব দেখ হ'ব মই কাইলৈ লগ কৰিম। তুমি ইয়াত কি কৰিছা? তাই কি কৰিছে তই কি কৰিছ? মই কি কৰিম? কি কৰিছ? তাৰমানে তাইক দেখিলে নামাত দেখিলে আগেদি বাইক চলাই ফাট গুচি যাওঁ সিহঁতৰ ঘৰলৈ বোলে এদিনো যোৱা নাই তই মাতব ৰ'ব বৈ থাক এদিনো বোলে সিহঁতৰ ঘৰলৈ যোৱা নাই ফোন কৰা নাই এইবিলাক কি হৈছে ভাইটি মই কি ক'ম? বিয়াখন তইহে ঠিক কৰিছ। কি মই ঠিক কৰিছো তই সন্মতি দিছ? সন্মতি? মই সন্মতি দিছোঁ? মই সন্মতি দিয়া নিদিয়াক লৈ তই কেতিয়াবা মোক সোমাইছ জানো? হঠাতে নাই কৰি ইহঁতক আৰু মোৰ বিয়াখন ঠিক কৰি পেলাম। এবাৰ সোধাৰ প্ৰয়োজন অনুভৱ নকৰিলি যে মই কি বিচাৰোঁ, মোৰ পচন্দ কি? কি অপচন্দ কৰিব লগা ছোৱালী নেকি? তাই কেনেকুৱা ছোৱালী, কিমান ভাল কিমান ধুনীয়া, কি কয় কিয় বিখ্যাত, এইবোৰ জনাৰ মোৰ কোনো প্ৰয়োজন নাই। মই হায়দৰাবাদৰ এটা মাল্টিনেশ্যনেল কোম্পানীৰ চাকৰিত জইন কৰিম। মোৰ লাইফত এনেকুৱা ছোৱালী একো মেটাৰে নকৰে। তোক মই কৈছো এইবিলাক নকৰিবি এইবিলাক নকৰিবি আধাতে মানুহ মতা হৈ গৈছে বিয়াখন নহ'লে দুইটা পৰিয়াল লাজত পৰিব। আৰু মই কি লাজত নপৰিম? এনেকুৱা যে ঢেকেৰী ছোৱালী গোটেই জীৱনটো টানি লৈ ফুৰিম। মই আনকে মোৰ ছ'চাইটিৰ আগত মই কেনেকৈ চিনাকি কৰি দিম যে তাই মোৰ ৱাইফ? তই যে ঢেকেৰী বুলি কৈছ ন সিহঁতৰ ঘৰত তোৰ শৈশৱ কৈশোৰ পাৰ হৈছে। মই ট্ৰাক চলাই ঘূৰি গ'লো আগতে দেখিকে দিপাকে মাকে মাৰ ঘৰলৈ নাহোঁ সেই আনন্দ মাহতে পালিছিল তোক কৈশোৰত অমানি লৈছে। মোৰ শৈশৱটো সেইখন ঘৰতে পাৰ হৈছে। সেইবুলি মোৰ যৌৱনটো মই সেইখন ঘৰত বিসৰ্জন দিম নেকি? মোৰ কি পচন্দ একো গুৰুত্ব নাই। আজীৱন মই কি তোৰ নিকিনা গোলাম হৈ থাকিম নেকি? নে কোনো চুকাই তোৰ ঘৰত নাচি থাকিম মই? বহুত ডাঙৰ কথা ক'ব পৰা হৈ গৈছে তাই বহুত ডাঙৰ কথা ক'ব পৰা হৈ গৈছে তাই সেইবিলাক তোৰ কথা নহয় ক'ত শিকিলি তই? মোৰ এতিয়া তোৰ কোনে শিকোৱা নাই? মোৰ মনৰ কথা এইবিলাক মগজু তই খিৰিকী খুলি আটাইকে শুনাই দিছে। মগজু সেইবিলাক কি কৈছ? স্বাধীন হোৱাৰ কথা কৈছো। আজি ইমান দিনে মোৰ মন আৰু মগজু বা কোনোবাই ভৰি গছকত ৰাখিছে, অকামিলা পংগু কৰি তুলিছে। সেই পংগু অৱস্থাৰ পৰা মন আৰু মগজু অলপ মুক্ত হ'ব খুজিছে, অলপ স্বাধীন হ'ব খুজিছে। আটাইতকৈ কাম আনন্দ সেই বাট বিচাৰি পোৱাটো বাট উলিওৱাটো আমাৰ ট্ৰাকবিলাকৰ GPS থাকে। GPS তো যি ঠাইত যাব খোজ চুই দিবি সিস্টেমটো এনে ট্ৰাক সুদ্ধা উপস্থিত কৰাই দিয়ে এই জায়গাত। কিন্তু আমাৰ মানুহৰ জীৱনবিলাকৰ কোনো GPS নাথাকে। নিজেই বিচাৰি উলিয়াব হয় জীৱনৰ বাটবিলাক। সেই বাটত কিমান স্পীড ব্ৰেকাৰ আছে, কিমান খলা বোমা আছে, কিমান নদী নলা আছে। আমাৰ পৰা আঁতৰি যোৱা বাটটো ভাইটিক তাই ঠিকেই চিনাকি কৰি দিছিল, কিন্তু চিনাকি কৰি দিয়া নাই সেই বাটটোত কিমান স্পীড ব্ৰেকাৰ আছে, খলা বোমা আছে। আমাৰ এতিয়া কি হ'ব ভাই? মই ছোৱালীজনীক মাতি পঠিয়াইছো, ভাইটিয়ে লৈ আহিব। তাইক মই চিনাকি কৰি দিম। ভাইটিৰ ওচৰ চপা বাটটোৰ ওপৰত কিমান বোমা পোতা আছে, মাইন পোতা আছে। এটা খোজ দিব 10টা বিস্ফোৰণ হ'ব। তই তেনেকে গুচি গলি যে খুলি যা। আসল বিস্ফোরণ যে মোর গলা দেবো ভাই, আসল বিস্ফোরণ যে মোর গলা দেবো। মই মাজনীৰ মুখলৈ চাব নোৱাৰা হৈছো, তাৰ সন্মুখত মই এটা কথাও ক'ব নোৱাৰা হৈছো। মই কি কৰিম? ভাগৰটো মই ভাগিম নে পাতিম? মই কি কৰিম? সোনকালে কেতিয়া উত্তৰবোৰ দি থৈ যাবি, নহ'লে মোৰ কোমল বুকুখনে এই উত্তৰবোৰ নিচানে হাহাকাৰ কৰি কৈ দিছো তোক। মাজনী আজিও ভাত খোৱা নাই। এনেকে নাখাই নমই থাকিলে তাই দেখোন মৰি থাকিব। যদি মৰিব নালাগে কেনেকৈ জীয়াই থাকিব লাগে শিকাই দিয়া মা। মা তুমিতো বহু কথা শিকাইছা। গিৰিয়েকৰ ঘৰলৈ গৈ কি কৰিব লাগিব, ডাঙৰক কেনেকৈ সন্মান কৰিব লাগিব, সৰুবোৰক কেনেকৈ মৰম কৰিব লাগিব, কইনা হৈ কেনেকৈ বহি থাকিব
লাগিব মানুহবোৰক কেনেকৈ হাঁহি হাঁহি মাত দিব লাগিব চব কথাই শিকাইছা কিন্তু ভঙা বিয়াৰ কইনাই কি কৰিব লাগিব হাঁহিবই লাগিব নে কান্দিবই লাগিব সেইবোৰতো একোৱে শিকোৱা নাই মা সেইবোৰো শিকাই দিয়া না নহ'লে মোৰ জীয়াই থাকিবলৈ বৰ কষ্ট হ'ব মা বৰ কষ্ট হ'ব মোর চোতালত হবো আনলোডিং মোর খং খুব জ্বালা যন্ত্রণা সব আনলোডিং ওর টাইম আহি গৈছে ধৈর্য দে পিছত যাব দাদা তাই আহিছে মাতি দিওঁনে আহা কমাই আহা দাদা ঘৰতে আছে এয়া বৰষা মই যে কৈছোঁ নামটো ভাল বৰষা যেতিয়াই বৰশী দিব পাৰিম দূৰতমা পিতা বৰষুণ মোৰ আৰু নতুনকৈ বৰষাৰ কোনো প্ৰয়োজন নাই মানা তুমি এই ঘৰটোত থাকা এই ভঙা চিগা ঘৰটোত তুমি থাকা তুমি ইমান ডাঙৰ চাকৰি এটা সোমোৱা যোজা কৰি আছা আৰু তুমি থাকা এইটো ঘৰত চোৱা মানা যদি তুমি ডাঙৰ মানুহ হ'ব বিচাৰিছা তেন্তে তোমাৰ মনটো ডাঙৰ কৰিব লাগিব এনে এটা ঘৰ থাকিলে তোমাৰ মনটো কেতিয়াও ডাঙৰ হ'ব নোৱাৰে দেই আৰু মই এই ঘৰটোত ৰাতিও থাকিব নোৱাৰো দেই তেনেহ'লে ফুটপাথত থাকিলেও ফুটপাথ বহুত ডাঙৰ দীঘল ইবাৰ সিবাৰ নেদেখি দাদা তই বৰষাক ফুটপাথত থাকিবলৈ কৈছ মানে ফুটপাথৰ মানুহেতো ফুটপাথৰ কথাই ক'ব তাত তুমি বেয়া পাই লাভ নাই আৰু কোনা মানুহ মোক বিয়া পাতিবলৈ তুমি এইখন ঘৰৰ পৰা জৰা কাটি যাব নোৱাৰা আৰু ময়ো কইনা হৈ এইখন ঘৰলৈ বিয়া হৈ আহিব নোৱাৰো মোৰ চব কথা আমি বিয়া হ'ম লগালগ ফ্লাইটৰ টিকেট কৰি আমি হায়দৰাবাদলৈ গুচি যাম কিছুমান অৰ্ডিনাৰী মানুহৰ লগত থাকিলে তোমাৰ ষ্টেটাছ সম্ভৱ নহয় এই ছোৱালী এতিয়ালৈ যিখিনি কলি আৰু নকবি এনেকুৱা মাৰ মাৰিম নহয় মুখত ভূগোল বুৰঞ্জী হৈ যাব আপুনি মোক মাৰিব মই ওপৰত আপুনি হাত খাব হাতে তুমি লাগিলে বহি উঠাম দাদা এইবোৰ তই কি কৈছ তাই কি কৈ আছে তাই কোৱা কথা মানে কি স্বৰ্গৰাপ চৰাই কোৱা আকাশ বাণী নেকি এই ইহঁতৰ যদি খাবলৈ মবলৈ নাছিল মোক ক'ব লাগিছিল ট্ৰাকেদি বস্তাই বস্তাই আলু পিঁয়াজ নি ইহঁতৰ ঘৰত পেলাই থৈ আহিলে তেন্তে তোৰ মগজুটো কিয় খাব লাগে আৰু কিমানৰ মগজু খাইছ মগজ খাই কি এই মানুহজনে মাৰি মাৰি থাকিবলৈ কোৱা আৰে সি কি ক'ব সিটো তোৰ দৰে ডাইনীৰ পাল্লাত পৰি কষ্ট পকাই আছে আপুনি মোক ডাইনী বুলি কৈছে তেনেহ'লে কি জখিনী বুলি ক'ব লাগিছিল ডাইনী হবা জখিনী যিয়ে নহওক কিয় তাৰ লগত ফেভিকল লগাবলৈ চেষ্টা নকৰিবি কাৰণ মই মাজত ভীমকলটো হৈ থৈ থাকিম তহঁতে যিমানে বিয়া পাতিবলৈ চেষ্টা নকৰ কিয় মই সন্মুখত এখন প্ৰাচীন হৈ থৈ থাকিম আৰু সেই প্ৰাচীন হৈ দিবলৈ যিমানে চেষ্টা কৰিবি ইমান দূৰলৈ চিটিকি যাবি ইমান দূৰলৈ যে সন্ধানহীন মানুহৰ লিষ্টত প্ৰথম নামটো হ'ব তোৰ দাদা তই এইবোৰ কি কৰিছ ওলাই যাবলৈ কয় এইখন চোতালত যাতে ভৱিষ্যতে আৰু ভৰি নিদিয়ে মই ট্ৰাকো স্পীডত চলাওঁ আৰু ব্ৰেক মাৰৰ অভ্যাস মোৰ নাই ব্ৰেক মই নামাৰো কেৱল ব্ৰেকিং নিউজ হে দিওঁ অমুকৰ হাতত অমুক খাতত বৰষা শুনাচোন বৰষা ব্ৰেক তোমাৰ হাত ভৰি তোৰ ওপৰত ধৰি দিব দাদা এজনী ছোৱালীৰ জীৱন শেষ হৈ যাব খুজি আৰু তোৰ নহ'ব এইটো দেখি যাওঁ দেখি যাওঁ এতিয়া মানুহ দেখি যাওঁ ইয়াৰ ভিতৰত থকা পাউডাৰ খিনি দেখি যাওঁ ৰঙা পাউডাৰ খিনি ইয়াক আস্থা বুলি কয় ভৰসা বুলি কয় বিশ্বাস বুলি কয় সেন্দুৰ বুলি কয় তই সেন্দুৰখিনি নি আনন্দৰ ছোৱালীৰ শিৰত পিন্ধাব লাগিব তাইক ৰঙা কৰি পেলাব লাগিব নাই
কেনেকৈ ঘৰ চাম বল পাগলাই নিয়ে লুকাই দে নামটো বাৰু দেৱপতি নহয় মহাদেৱ মহাদেৱ ভাইকলত কিবা লাগিছে নেকি টানি লৈ গৈছে মহাদেৱ ড্ৰাইভাৰ হয় তেনেহলে দেৱব্ৰত কোন বিয়া সভা ৰভা খানা পিনা পুৰোহিত মন্ত্ৰবাদ চব পিছত হ'ব আগতে সেন্দুৰ পিনোৱা পৰ্বতৰ আগতে হৈ যাব লাগিব ঐ মাইনা ওলা বহুত কটোৱাইছে তাইক বহুত কটোৱাইছে তাইক প্ৰতি তোমাৰ চকু পানীৰ হিচাপ ই মৰমেৰে দিব লাগিব মৰমেৰে হৈ যাও আনন্দ ইহঁতৰ মৰম কিবা বাঢ়ি যাব আমাৰ দুই বুঢ়াৰ নাচনো বাঢ়ি যাব বিয়া ঠিক কৰোঁতে আমি নাচিছিল নহয় ঝুমুৰ এইবাৰ দুই বুঢ়াৰ ডিস্কো নাচিম ডিস্কো ঐ মাইনা ঐ কাণ কানিব ছোৱালীক লৈ আনা সেন্দুৰ পিন্ধা ইমান দুখ ইমান কষ্ট ইমান অপমান তাই কোমল অন্তৰখনে সহ্য কৰিব নোৱাৰিলে মৰি থাকিল এনেকুৱা লাগিছে তোক যেন মই টিকি হত্যা কৰি তাৰ লগত মই এখন চিতাতে চাপি দিম কিন্তু তেনেকুৱা নকৰো মই পুণ্যাত্মা হৈ বিদায় লগ মোৰ ছোৱালীয়ে বিদায় ঘৰত অন্তত তোৰ দৰে পাপিষ্ট এটাৰ লগ নাই কেতিয়াও লাগিব নালাগে চবে মুখ দুখিব পাৰে কিন্তু এইবোৰ চব তোৰ কাৰণে হৈছে দাদা তাই পিছলা ভাবি লোৱা এটা সিদ্ধান্তৰ কাৰণে আজি এজনী ছোৱালী মৰি থাকিল তোৰ কাম নোহোৱা মুখখনৰ কাৰণে আজি বৰষাই মোক বেয়া পাই গুচি গ'ল তই এটা হত্যাকাৰী হয় দাদা You are a killer! Yes! You are a killer! আনন্দ বড় বড় ভরসা করেছিল তার এই বন্ধুত্ব মই হত্যা করেছিল ছোৱালীজনীৰ মাকে মোৰ বড় আস্থা ৰাখিছিল যে মানুহজনী কিবা নহয় কিবা এটা কৰিব এই আস্থাৰ গিৰি মই হত্যা কৰিছো ছোৱালীজনীয়ে মাক বাপে নোকোৱা কথাবিলাক মোক কৈছিল কেৱল ভাইটিক লৈ সপোন দেখোঁতে তাই ভাইটিৰ প্ৰেমত পৰি গৈছিল আৰু সেই প্ৰেমৰ একমাত্ৰ ৰক্ষা কবচ মই বুলি ভাবি তাই বুকুত ডাঠ কৰি আছিল
বুকু কাজ কৰি আছে আৰু তাৰ সেই বুকুখন আছে মই ডেগাৰব হৈছো মই হত্যাকাৰী